আজি আইতা নাই আজি আমাৰ আইতা নাই আজি মা বিয়া খাব গ'ল আমি অকলে অকলে আছোঁ না এইফালে গীতা চাইছে টিভি চাইছে লয় ভাগৰ অলপ অলপকৈ কিবা এটা হৈছে ঠেন 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 হৈছে ন ব'লক আমি চাহ বনাওঁগৈ ব'লা কফি বনাম আৰু চাহ বনাম অঁ ব'লা ব'লা ব'লক হৈ গ'ল এয়াই হ'লে কফি এইফালে মোলে লাল চাহ অকণ পাতলা কৰিম ভাবিছোঁ নহ'লগৈ এওঁ আকৌ কফি বৰ সৰহকৈ খায় এয়া ৰেডি হ'লেই আৰু আজি এওঁ বনাইছে কি সেইটো লাই শাকৰ লগত গাহৰি কোনে কোনে এনেকৈ সেয়া ধাম 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 মাৰি মাৰি বনাই দেখিছেনে ধাম ধাম তাৰপিছতে বনাই হোৱাৰ পিছতে এইডোখৰতে ধাম 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 ধামকৈ মাৰিব অঁ এনেকৈ নাপায় এনেকৈ মাৰিব সেইদিনা আৰু ৰাতি ভিডিঅ' কৰা নহ'ল আজি নেক্সট ডে' হয় নতুন এটা ভিডিঅ' লৈ মই পল্লৱী আপোনালোক সকলোকে স্বাগতম জনালোঁ এই জালুক অকণমান ৰ'দত দি দিছোঁ এইখিনি জালুক আজি বজাৰৰ পৰা অনা এইকেইটা গোল নেমু তাকে আজি ভাবিছোঁ আপোনালোকক দেখাম এইফালে চাহ বনাই আছোঁ এই আহে নহয় হেল্পাৰ এগৰাকীয়ে যে তেওঁৰ লগতে আমি মায়ে মই বৰমা বুলি কওঁ মই আমি তিনিগৰাকী একেলগে খাই দিওঁ আৰু চাহ হেৰি তাকে আজি বনাম বুলি ভাবিছোঁ হেৰি পালেঙে মাছে এইকেইদিনা মানে খায়ে আছোঁ সেইদিনা মই মনতে ভাবিলোঁ দেই বোলো ৰেচিপিটো দেখাওঁ তাৰপিছত ভাবিলোঁ চবেই খায়ে থাকে কিনো ৰেচিপি দিম আজি ভাবিলোঁ নাই নাই নহ'ব মইনো কেনেকৈ বনাওঁ সেইটোতো বেলেগ ন আজি আপোনালোকক দেখাম বাকী সেয়াই পালেঙে আৰু কি মাছ মই নাজানো আমাৰ এনেকুৱা ডাঙৰ হেৰি তাতে জীয়াই থৈ দিওঁ জীয়া মাছ তেনেকৈ মাৰি মেলি খাই থাকোঁ আৰু এজনী দুজনীকৈ আপোনালোকক দেখাইছোঁ ৰ'ব ক'তনো থৈছোঁ মাছ ব'লক চাওঁ এয়া এইফালে দেখিছেনে নাই দেখা সেইকেইটা দেখিছেনে এইখিনি এনেকুৱা তাতে ভৰাই থৈ দিওঁ অকণমান দিন খাম আৰু এনেকৈ এইখনে এনেকৈ ঢাকিও থৈ দিওঁ নহ'লে মেকুৰী চেকুৰীৰ পৰা ভয়ো লাগে নহয় এয়া মই মাছ বাচিছোঁ এইটো বচা হৈ গ'ল এতিয়া মানে মই মাছটো চবেই বাচিব জানে আৰু মোৰ মানে কথাটো মোৰ মুখখন ওলাইছে নাই ভিডিঅ'ত নাই না অঁ মুখখন দিয়ে দিয়ক ওলাইছে মাছটোতো চবেই বাচিব জানেই মানে কথাটো কি হ'ল নতুনকৈ যিবিলাক পাকঘৰত সোমাইছে ন এতিয়া মোৰ লগৰবিলাক বিয়া হৈছে তেনেকুৱা নিচিনা ছোৱালীবিলাকেতো নাজানে সেইকাৰণে মই এনেই দেখোঁ মই বাচি লৈ আধা দেখাওঁতে এইডোখৰ কি হ'ল আপুনি পাছফালে বৰমাই কৰিছে এই ইয়াত থকা হেৰিখিনি বাকলিখিনি এনেকৈ উল্টা এইটো কি মাছ আছিলে বৰমা গৰৈ মাছ এই উল্টা চাইডৰ পৰা এনেকৈ কৰি পেলাই মই বাচি হেৰি কৰি লৈ তাৰপাছতে কি ক'বলৈ যিমান যি পাখি আছে এই ছাইডত থকা এইবিলাক এই ফানবোৰ এইবোৰ চব আঁতৰাই দিব লাগে এনেকৈ কৰি এই ছাইডৰ এই তলত থকা এইটো আঁতৰাই দিব লাগে তাৰপাছতে এই পাখিখন আঁতৰাব লাগে কটাৰীখন অকণ ভাল ল'ব লাগে মোৰ ভয় লাগে নহয় নখ কাটে তাৰপিছতে এইডোখৰতে পেটুটো থাকে এনেকৈ এইডোখৰত দেখি মই এক্সপাৰ্ট নহয় ধৰকৈ খুৱাব পাৰোঁ আৰু পিছলো আজি মোৰ কেমেৰামেনে কি উলিয়াইছে আৰু এইটো দেখিছেনে পেটুটো ওলাই গ'ল এইডোখৰত পেটুটো হয়নে বৰমা এইটো পেটু আৰু ওলাবলৈ বাকী আছে নে হ'ব নাই অঁ এইটো এনেকৈ টানি পেলাই ভালকৈ যিমান আছে সিমান উলিয়াই দিব লাগে আমিও নাজানিছিলোঁ আগতে এতিয়াহে বিয়া হোৱাৰ পাছত মানে আমাৰ ঘৰত বিশেষকৈ বৰ দৰকাৰী আমাৰ মাছটো মানে লাগেই নহয় বৰ দৰকাৰী গতিকে মায়ে বেলেগ নাখায় নে মাংস নাখায় ওপৰলৈ দিলে মুখখন ওলাই হ'ব
মুখ নাই লোৱা নি হ'ব দিয়ক এই কাণৰ এই বস্তুটো কাটি কাটি দিব লাগে ন এইটো কটাৰীখন বেয়া হ'ল ৰুটি খুৱাই দে ৰুটি খাওঁ মানে মোৰটো গুচি আহিব মাছ যিফালে গৈছে মোৰ মুখখন এনেকে সেয়াই আৰু মাছ বচা এইটোৱে আৰু এই মূৰৰ চাইডৰ এইবিলাক অকণমান এনেকে ভালকে গৈ ইয়াতে কেতিয়াবা লেতেৰাও লাগি থাকে চাবচোন হেলাই চেলাই পাখিটো এই বাকলিয়ে হেলাইও লাগি থাকে এইবিলাক ভালকে কটাৰীখনে এনেকে চুচি দিব লাগে সেয়াই আজি মাছ বচা শিকাই দিলোঁ ভালকে লাগিলে পাছত মোক কমেণ্ট কৰিব মই আকৌ ভালকে দেখাই দিম আজি বৰ ভালকে এটা বাচা হৈ গ'ল তেতিয়া মনত পৰিছে বোলো ভিডিঅ' এটা কৰিব পাৰিলোঁ দিন ন সেয়া আমাৰ বৰমাকে মই লগাই দিলোঁ হৈ গ'ল এইকেইটা এতিয়া ধুই ল'ম প্ৰথমতে আমাক লাগিব পালেং শাক এইখিনি এতিয়া এইখিনি ভালকে চাফ চিকুণ কৰি ধুই মেলি লওঁ এতিয়া মোক লাগিব অকণমান ডাঙৰ চাই বিলাহী এটা নি লওঁ এইয়া এইটো সৰু হৈছে ডাঙৰ চাই এইটো ভাল হ'ব এনেকুৱা এটা হ'লেই হৈ যাব এই ডিছটো বনাবলৈ প্ৰথমতে আমি পালেঙে বিলাহীয়ে সেয়া বিলাহী চাওক একদম তলত ভৰাই দিলোঁ যে এইয়া বিলাহীয়ে পালেঙে মই এতিয়া ধুনীয়াকৈ মিক্সিত মাৰি ল'ম তাৰপাছতে আপোনালোকে চাই থাকক মই কি কৰোঁ এয়া পেষ্ট কৰাৰ পাছত এনেকুৱা হৈছে চাওক সেয়াই এতিয়া আপোনালোকে চাই গৈ থাকক এয়া কেৰাহী পাতি দিলোঁ গেছটো বঢ়াই দিছোঁ মিঠাতেল দি দিলোঁ তেলটো নিজৰ আন্দাজত দিব মই বৰ বেছি নিদিওঁ ইমানেই দিম তেলটো কিমান দিলোঁ মই আপোনালোকক দেখাই দিওঁ ৰ'ব ইমান বেছি নহয় কেনেকৈ ক'ব ডাঙৰ চামুচখনে 1 চামুচ বাছ চিমনিটো নজলোকে বনাওঁ নহ'লে চাউণ্ডটো নাযায় আৰু পাছত ভইচ অভাৰ দি থাকিলে বৰ দিগদাৰ পাঁচফোৰণ মই ইমানকেইটা দিছোঁ এতিয়া দিম আদা নহৰু আপোনালোকক কৈছোৱে নহয় আগতে আদা নহৰু এনেকৈ মই পেষ্ট কৰি ফ্ৰিজতে ৰাখি থওঁ বুলি সেয়া দি দিলোঁ দিয়ে দিলোঁ আৰু পিঁয়াজ নাই দিয়া পিঁয়াজ নিদিয়াকৈ বনাম অকল আদা নহৰু দিম এতিয়া মই দি দিম ইয়াত হালধি অকণমান আৰু আপোনালোকে সদায় বনাই থকাবিলাকেতো জানেই জোখবোৰ আৰু নতুনকৈ বনোৱাবিলাককনো কি দেখাম এয়া ভালকৈ জোখমতে দিবা আৰু মানে নতুনকৈ যোনে বিয়া হৈছে ন যিবিলাকে শিকা নাই কিছুমানৰ জল্দি বিয়া হৈ যায় শিকিবলৈ ঘৰত সময় নাপায় ন আমাৰ কথাটো বেলেগ বাৰু আমি আগৰ পৰাই আৰু এইবিলাক পাকঘৰতে সোমাই আছিলোঁ এতিয়াও একেই আৰু তাৰপাছতে সেই নিমখো জোখমতে দিবা পিছে এটা কথা দেই এই শাকখিনি কিন্তু এনে মানে ল' মিডিয়াম ফ্লেমত বহুত দেৰি সিজাব লাগিব মইতো প্ৰায় আধা ঘণ্টা মানে সিজাম বহুত দেৰি লাহে লাহে গেছটো একদম কমাই দিবা একদম সিজি মানে ইয়াৰ শুকাই যাব লাগিব আৰু মই শুকোৱালৈকে শিকাম তাৰ পাছতে পানীটো এড কৰিম অকণ ভাল খাবলৈ হ'লে অকণমান কষ্ট কৰিবই লাগিব আৰু দেই
মই এই কথাখিনি কিন্তু নতুনকৈ যোনে পাকঘৰত সোমাইছে, যোনে নতুনকৈ বিয়া হৈছে, নিশিকা নেমেলাকৈ যোনে যোনে বিয়া হৈছে তেওঁলোককহে কৈ আছোঁ দেই সেই কথাটো। আৰু এনেকৈ ঢাকন এখন দি দিবা আৰু একদম কমাই থৈ দিবা গেছটো, ঢাকনখন দি থবা, লাহে 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 লৰাই থাকিবা, বছ হৈ গ'ল। আনফালে মোৰ ভাগৰ ভাত উতলিলেই, ৰ'ব ভাতৰ মাৰটো কাঢ়ি লওঁ। এইয়া দেখিছেনে কেনেকুৱা হ'ল? পানীটোতো শুকালে, আৰু শুকুৱাম মই, আৰু শুকুৱাই একদম শুকুৱাই দিম, চাই থাকক আপোনালোকে। এইখিনি হয় মানে মই এতিয়া মাছ কেইজনীত এনেকৈ মাজে মাজে কাটি ল'ম। এনেকৈ কাটি লোৱাটোক আমাৰ মাহঁতি কচি লোৱা বুলি কয়। ঠাই ভেদে আকৌ কথাবোৰ বেলেগ বেলেগ হয় নহয়। আপোনালোকৰ জেগাবিলাকত কি বুলিনো কয় মোক আপোনালোকে কমেণ্টত জনাবচোন দেই। এনেকৈ ভালকৈ ধৰি লৈ পেলাই, এই পৰিয়ে গৈছে দেখিছেনে বাৰু, পিছল হৈ আছে যে। ধুনীয়াকৈ ধৰি লৈ এনেকৈ কাটি ল'ব লাগে। তাৰপাছতে যেতিয়া নিমখ হালধি লগোৱা হয়, নিমখ হালধিখিনি ধুনীয়াকৈ লাগে, মানে ইয়াৰ ভিতৰতে সোমাই যায় যে, তেতিয়া মাছৰ টেষ্টটো দুগুণে বাঢ়ি যায়। এইখিনি সিজক, মই এতিয়া এই মাছকেইটাত নিমখ হালধি দি ল'ম। নিমখ হালধি ধুনীয়া নিজৰ জোখতে দিবা আৰু। মই 2জনী মাছ লৈছোঁতো, মই কিন্তু মাছ চিনি নাপাওঁ আকৌ দেই, ৰৌ নে মাগুৰে নে কিয়ে নে কি, মই একো চিনি নাপাওঁ মাছ, সেইটোহে চবনি কথা। খালি বনাই দিওঁ বাৰু। তাৰপিছতে হালধিও ল'বা। মইতো ফ্ৰাই নকৰোঁৱে, আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'বোৰ চাইছে তেতিয়াহ'লে গম পায় মই মাছ কেতিয়াও ফ্ৰাই নকৰোঁ। জাষ্ট এইটো মানে মেৰিনেশ্যন বুলি ক'ব পাৰি আৰু। নিমখ হালধি দি পেলাই এয়া দিলোঁ নহয়, নিমখ হালধি ইয়াতে মাজে মাজে সোমোৱাই মেলি অকণমান দেৰি থৈ দিম আৰু। এইখিনি হয় মানে তাত পানী দিওঁ মানে, এইখিনি অলপ দেৰি এনেকৈ ভালকৈ মঠি পেলাই এই কাটছবিলাকত এই নিমখ হালধিবোৰ ভৰাই দিম। এনেকৈ মই অকণমান দেৰি থৈ দিম আৰু পালেংখিনি হোৱালৈকে। এইয়া প্লাছ চাম এতিয়া, এইয়া দেখিছেনে শুকাই গৈছে, ইয়াতকৈ শুকুৱাম। হৈছে আৰু দেখিছেনে এনেকৈ শুকাই গৈছে, কেৰাহীত অকণমান লাগি গৈছে, ইমানটোলৈকে ৰাখিব লাগিব। তাৰ পাছতেহে মানে এইখিনি ধুনীয়াকৈ ভাজা হৈ গৈছে। এতিয়া মই ইয়াত এড কৰিম গৰম পানী। অকণমান দিম আৰু 1 গিলাচ, এইটো গ্লাছৰ জোখাৰে 1 গিলাচ দি দিছোঁ। এতিয়া মই লগালগ এই মাছ কিপিচ দি দিম, মানে মাছ 2জনী মাছ ইয়াত। এতিয়া ধুনীয়াকৈ উতলি উতলি সিজি থাকিব আৰু। গেছটো হাই দিলেও পাৰি, মই পিছে মিডিয়াম কৰি ৰাখিম। এয়া চাব দেই, আমাৰ মাছ ৰেডি হৈ গ'ল। ধোৱাটোৰ কাৰণে কেমেৰাটো অকণমান হেৰি হৈ গৈছে। আপোনালোকে মাছটো ফ্ৰাই কৰি দিওঁ বুলি ক'লেও দিব পাৰে দেই, মই ফ্ৰাই নাই কৰাটো বেলেগ কথা বাৰু। এয়া জালুক অকণমান দিওঁ বুলি ক'লেও দিব পাৰে। আপোনালোকে দেখিলেই নহয় মই মছলা দিয়া নাই, একোৱে মছলা দিয়া নাই, অকল বিলাহী, আদা, নহৰু, পিঁয়াজো দিয়া নাই, পাঁচফোৰণ দিছিলোঁ, তেলো কম। সেয়া আপোনালোকে ট্ৰাই কৰিব, আৰু ট্ৰাই কৰি মেলি মোক কমেণ্টত কিন্তু লিখিবলৈ নাপাহৰিব। এতিয়া ধুনীয়াকৈ খাবলৈ ৰেডি কৰি লওঁ। মাছকেইজনী আয়ৈ দেখি মাৰ পৰা ৰিভিউটো ল'ম কেনেকুৱা হৈছে। এইখিনি দেখিছেনে? মা কেনেকুৱা হৈছে? ভাল হৈছে, মানে বহুতেই ভাল লাগিছে। এয়া এতিয়া মই খাওঁ। লয় বহাৰ পষ্টটো চাওকচোন, আজিকালি সি এনেকেই থাকে। আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ।
ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু প্ৰথমবাৰ যদি আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিহে যাব আজিলৈ আহোঁ পুনৰ আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ ভালে থাকক বাই বাই